ডিগবৈ বালিজানত চুৰিকাণ্ড এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ সম্প্ৰতি সমগ্ৰতে কৰোনা মহামাৰীৰ আতংকই বিৰাজ কৰি আছে ৰাজ্যৰ সাধাৰণ জীৱন যাপন স্তব্ধ হৈ পৰিছে তেনে সময়তে যোৱা নিশা তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈস্থিত বালিজান কছাৰী গাঁৱত এক বাইক চুৰিকাণ্ড সংঘটিত হৈছে ডিগবৈ বালিজান কছাৰী গাঁৱৰ নিবাসী পুতুল ৰাভাৰ AS23W 4679 নম্বৰৰ গ্লেমাৰ বাইক এখন ঘৰৰ চোতালৰ পৰাই কোনো দুষ্ট চক্ৰই চুৰ কৰি লৈ যায় অঞ্চলটোত আগতেও এনে ধৰণৰ কাণ্ড সংঘটিত হৈছে বুলি জানিব দিয়ে যোৱাকালি মোৰ গ্লেমাৰ বাইক এখন মই সদায় থোৱা ধৰণে ইয়াতে থৈছিলোঁ ঘৰৰ আগফালে থাকে লক কৰি থোৱা আছিলে আৰু ৰাতিপুৱা মই চাওঁ ৰাতিপুৱা মই ঘৰৰ ওচৰৰ ভাইটি এজনে আহি কিনে মোক চাবিটো খুজিলেহি বাইকখন মই চাৰিআলিৰ পৰা আহোঁ বজাৰৰ পৰা আহোঁ বুলি খোজা বাইকৰ চাবিটো মই বিচাৰি তাক দিলোঁ তেতিয়া বাইকখন নাই অৰ্থাৎ মই ৰাতি গম পোৱা নাছিলোঁ ৰাতি মাজনিশামানত বাইকখন মানে চুৰ হ'ল চুৰ হোৱা খবৰ পাই মই গৈ পুলিচত FIR দিলোঁ এতিয়া পুলিচে কি সিদ্ধান্ত লয় সম্প্ৰতি অঞ্চলৰ বাসিন্দাসকলৰ মনত ভয়ৰ বাল লৈছে ইতিমধ্যে ডিগবৈ আৰক্ষী প্ৰশাসনক এজাহাৰ দিয়া হৈছে সমগ্ৰ ঘটনাৰ সন্ধানত তৎপৰতা ডিগবৈ প্ৰশাসনৰ ইয়াতে প্ৰশ্ন হয় অঞ্চলটোত সংঘটিত হৈ থকা চুৰিকাণ্ডৰ লগত জড়িত আছে নেকি এক বৃহৎ চক্ৰ সকলো ৰহস্যৰ আৱৰ্তনত ডিগবৈৰ পৰা দীপাংকৰ শৰ্মাৰ প্ৰতিবেদন ভাদৈ নিউজ